হেল্ল' এভৰিৱান, আজি আমি সকলোৱে মৃত্যুঞ্জয় মন্দিৰলৈ বুলি আহিলোঁ। যিহেতু ভাইটিহঁত আহিছে, সিহঁতৰ লগতে আমি সকলোৱে ভাবিলোঁ মৃত্যুঞ্জয় মন্দিৰৰ পৰা আহোঁ। আমাৰ ঘৰৰ পৰা বেছি দূৰত নহয়, ওচৰতে হয়, সেইটো কাৰণে তালৈকে বুলি আহিলোঁ। সন্ধিয়া আহিছোঁ কাৰণ এই সময়খিনি খুবেই শান্ত হৈ থাকে আৰু ভাল লাগে। দিনত ৰ'দৰ তাপত ইমান এটা ভাল নালাগে, সেইকাৰণে সন্ধিয়া সময়খিনিয়ে বাছি ল'লোঁ। আমি সকলোৱে আহিলোঁ। এয়া মই থাল এখন লৈ লৈছোঁ। আমি চাকি বন্তি বাহিৰতে জ্বলাইছোঁ, কিয়নো ভিতৰত তেনেকৈ জ্বলাব নিদিয়ে। এয়া মই আৰু ভণ্টিয়ে দুইজনীয়ে চাকি বন্তি জ্বলাই ল'লোঁ। তাৰপিছতে আমি ভিতৰলৈ যাম। আমি চাকি জ্বলাই থকা সময়খিনিতে হাজবেণ্ড সেই বাহিৰৰ পৰা মোক ভিডিঅ'টো বনাই দি আছিলে। এইখিনি কৰি হোৱাৰ পাছতে আমি ওপৰলৈ যাম। তাতে ভোগৰ প্ৰসাদখিনি তাতে দিয়া হয়। ভিতৰত হয়তো তেওঁলোকে চাকি বন্তি জ্বলাবলৈ নিদিয়ে, কিয়নো তাত জ্বলালে হয়তো চাকিৰ তেলবোৰৰ কাৰণে লেতেৰা বেছি হয়, সেইটো কাৰণে তেওঁলোকে এইখিনি ব্যৱস্থা বাহিৰতে কৰিছে। আৰু এয়া হৈছে আমাৰ মন্দিৰ ভাগ। দূৰৰ পৰাই ভিডিঅ'টো কৰা হৈছে। সন্ধিয়া যেতিয়া লাইটবোৰ জ্বলি আছিলে, ইমান ধুনীয়া লাগিছিল দেখিবলৈ। তাৰ পৰিৱেশটো যে বহুত ভাল লাগে, গ'লে সকলোৱে অনুভৱ কৰেই হয়তো। আৰু এয়া আমি এতিয়া বৰ্তমান ওপৰলৈ গৈ আছোঁ। লগত সকলোৱে আহিছে। ফেমিলি একেলগে আহিলে তাৰ আনন্দটোৱে এটা বেলেগ ধৰণৰ হয়। অকলে আহি তেনেকৈ ভাল নালাগে। যেতিয়া আমি সকলো লগ হওঁ তেতিয়াই প্ৰায় আহোঁ ইয়ালৈ। ওচৰত হ'লে এইটো কাৰণেই ভাল হয় আৰু আমি যেতিয়া আহিছিলোঁ সেইখিনি সময়তে আৰতি হৈ আছিলে, গতিকে সকলোৱে সেৱা কৰিলোঁ তাতে। মন্দিৰভাগ ওচৰৰ পৰা বহুতেই ডাঙৰ হয়। ওচৰত মানে ফোনত ইমান ধৰিব নোৱাৰি ভিডিঅ'ত, কিন্তু ওচৰলৈ গ'লে অনুভৱ হয় বিৰাটেই ডাঙৰ হয়, ভাল লাগে গ'লে। সকলোকে শান্তি পানী ছটিয়াই দিছিল আৰু মনবিলাকো খুব পবিত্ৰ লাগে। এয়া আৰতি শেষ হোৱাৰ পাছৰ সময়খিনিত মানুহ সকলো নোহোৱা হৈ যাওঁতে খালী হৈ গৈছিল যেতিয়া মই তেতিয়া ভিডিঅ' এটা বনাই থলোঁ। বৰ্তমান মানুহ কমি গৈছে আৰু আমি যোৱা দিনাখন অলপ বতৰ ডাৱৰীয়া আছিলে, বৰষুণো আহিছিল, সেইটো কাৰণে মানুহ কমি গৈছিলে। নহ'লে এইখিনি সময়ত মানুহৰ ভিৰটো অলপ থাকে, নথকা নহয় বাৰু। আৰু এতিয়া আমি তললৈ আহিছোঁ। তলতে ভোগ দিয়া হৈছিলে, আমি সকলোৱে তললৈ আহিছোঁ। ইয়াতো যথেষ্ট ডাঙৰ হয় জেগাখিনি। ছোৱালীয়ে হাজবেণ্ডৰ কোচত উঠি খুবেই ফূৰ্তি পাইছে।